জুবিন গাৰ্গৰ আছিল এগৰাকী জীয়ৰী। মই কৈছিলোঁ মই এটা কৰিছোঁ। জুবিন গাৰ্গে নিজৰ জীৱিত কালতে হেৰুৱাইছিল নিজৰ কন্যাক। এদিন মঞ্চত দাদাই গান গাই থাকোঁতে দাদালৈ হঠাৎ এটা ফোন আহিল। ছোৱালীজনীৰ গা বেছি বেয়া হৈছে। দাদাই যিমান পাৰে সোনকালে গুৱাহাটীলৈ লৈ আনিবলৈ ক'লে। জুবিন গাৰ্গ আছিল এগৰাকী কন্যা সন্তানৰ পিতৃ, কিন্তু জুবিন দাই এই কন্যা সন্তানগৰাকীক জীৱিত অৱস্থাতে হেৰুৱাবলগীয়া হৈছিল। সেইদিনা বহিৰাজ্যৰ এটা অনুষ্ঠান কৰি দাদা ফ্লাইটত অসমলৈ আহি আছিল আৰু সেই আহি থকাৰ অৱস্থাতে দাদাৰ কাষৰ ছিটটোত এগৰাকী মহিলা বহি আছিল। মহিলাগৰাকীৰ লগত দাদাই নানা ধৰণৰ কথা পাতিবলৈ ধৰিলে আৰু কথা বতৰা পাতি থাকোঁতে দাদাই গম পালে যে মহিলাগৰাকীৰ ঘৰ উজনি অসমত। মহিলাগৰাকীৰ লগত এগৰাকী কিশোৰী আছিল। মহিলাগৰাকীয়ে সেই ছোৱালীজনীৰ চিকিৎসা কৰিবলৈকে বাহিৰলৈ গৈছিল আৰু এতিয়া ঘৰলৈ উভতি আহি আছে। সেই ঘৰলৈ উভতাৰ মুহূৰ্তত জুবিন দাই গম পাইছিল যে ছোৱালীজনীয়ে খেলা ধূলা কৰিছিল, কিন্তু এদিন খেলি থকাৰ অৱস্থাতে তাইৰ হাত এখন ভাগিল। তাৰ পাছত বহুদিন ধৰি চিকিৎসা কৰাৰ পাছতো কোনো ধৰণৰ সুফল পোৱা নাই আৰু এইবাৰ ডাক্তৰে এটা ভয় লগা কথা ক'লে, ছোৱালীজনীৰ হাতখন কাটিয়েই পেলাব লাগিব। হাতখন কাটি পেলাব লাগিব বুলি কৈছে। এই কথাষাৰ শুনি একো সিদ্ধান্ত ল'ব নোৱাৰি সেই মাতৃগৰাকী অসহায় অৱস্থাত ঘৰলৈ উভতি আহি আছে। সেই মাকৰ মুখত ছোৱালীজনীৰ এই দুখ লগা কাহিনী শুনি জুবিন দাই ছোৱালীজনীৰ লগত বহু সময় কথা পাতিবলৈ ধৰিলে। তাইৰ সপোনৰ কথা সুধিলে, ভৱিষ্যতে কি হ'ব বিচাৰে সুধিলে, তাইৰ জীৱনৰ কথা সুধিলে আৰু তাই ভুগি থকা কষ্টৰ কথাও সুধিলে। ছোৱালীজনীয়ে তাইৰ সকলো কথা আৰু তাইৰ অসহায় অৱস্থাৰ কথা জুবিন দাৰ আগত ক'বলৈ ধৰিলে আৰু হঠাতে জুবিন দাই কৈ দিলে যে তই একো চিন্তা নকৰিবি, আজিৰ পৰা তই মোৰ ছোৱালী, তই মোক দেউতা বুলি ভাবিবি আৰু মই তোক মোৰ নিজৰ ছোৱালী বুলি ভাবিম। তেনেকৈ কৈ তাইক নিজৰ মোবাইলৰ নম্বৰটো দিলে আৰু ক'লে যে ছোৱালীজনীৰ সকলো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা মই কৰিম, ছোৱালীজনীৰ সকলো চিকিৎসাৰ ব্যৱস্থা মই কৰি দিম বুলি কৈ জুবিন দাই চিকিৎসাৰ আৰম্ভ কৰাবলৈ ধৰিলে, কিন্তু একো সুফল নেদেখিলে। বৰঞ্চ ছোৱালীজনীৰ গা বেছি বেয়া হৈ গৈ থাকিল আৰু স্বাস্থ্যজনিত সমস্যাবোৰ বাঢ়ি গৈ থাকিবলৈ ধৰিলে। আৰু এদিন এটা বৰ অসহনীয় খবৰ আহিল যে ছোৱালীজনী কৰ্কট ৰোগত আক্ৰান্ত হৈছে। যিদিনা সেই আশা নকৰা খবৰটো আহিছিল, জুবিন দা আছিল বঙাইগাঁৱৰ সংগীত অনুষ্ঠান এটাত। সংগীত অনুষ্ঠান আৰম্ভ হ'বৰ সময়ত জুবিন দালৈ ফোন আহিল যে ছোৱালীজনীৰ বেমাৰ বেছি টান হৈছে আৰু সেই কথা শুনি জুবিন দাই অতি সোনকালে ছোৱালীজনীক গুৱাহাটীলৈ লৈ আহিবলৈ ক'লে। জুবিন গাৰ্গৰ সেই কথামতেই তাইক গুৱাহাটীলৈ লৈ আনিবলৈ ব্যৱস্থা কৰিলে আৰু সকলো সাজু হ'ল। কিন্তু সেইদিনাই কিছু সময় পাছতে ছোৱালীজনীৰ মৃত্যু হয়। তুলনীয়া পুত্ৰীৰ অকাল বিয়োগত শোকত ভাগি পৰে জুবিন গাৰ্গ। জুবিন দাই পোৱা এই দুখৰ কথা হয়তো বহুতেই নাজানে। ইফালে জুবিন দাৰ মঞ্চত সহশিল্পী আৰু অনুৰাগীয়ে জুবিন দাৰ গীতলৈ অপেক্ষা কৰি ৰৈ আছে, কিন্তু জুবিন দাই মঞ্চত উঠি এটা গীতৰ মাত্ৰ দুষাৰি গাব নোৱাৰা হৈ পৰিল, কাৰণ সেই ছোৱালীজনীৰ খবৰে দাদাক ভিতৰৰ পৰা একেবাৰে ভাঙি পেলাইছিল। আৰু দাদাই ক'লে, মই আজি আৰু গান গাব নোৱাৰিম, মোৰ আজি গান গাবলৈ মন নাই। আজি মোৰ গান গাবলৈ মন নাই। জুবিন দাৰ এই কথা শুনি উদ্যোক্তাসকলে জুবিন দাৰ লগত যোৱা বাদ্যযন্ত্ৰীসকলক বেয়া ব্যৱহাৰ কৰিলে আৰু তেওঁলোকক ইমানেই বেয়া ব্যৱহাৰ কৰিলে যে তেওঁলোকক মাত্ৰ মাৰিবলৈহে বাকী আছিল। তেওঁলোকে প্ৰচাৰ কৰিলে যে জুবিন গাৰ্গে মদৰ নিচাত গান গাব নোৱাৰিলে আৰু এয়াই আছিল আমাৰ জুবিন দা। মাত্ৰ এটা উদাহৰণ, এনেকুৱা বহুত হাজাৰ হাজাৰ উদাহৰণ আছে যিবোৰ আজিলৈকে বহুতে গমেই নাপায়। সেইদিনাৰ দৰে বহুতবাৰ তেওঁক ভুল বুজি বহুতে বেয়া চকুৰে চাইছিল। এনেকুৱা হাজাৰ হাজাৰ অসহায় লোক, অনেক শিক্ষাৰ্থী, বহুতো অসুখীয়া লোক আছে যাক জুবিন দাই সহায় কৰিছিল। মৃত্যুৰ পূৰ্বে জুবিন দাক বহুতে সমালোচনা কৰিলে, কিন্তু মৃত্যুৰ পাছত এতিয়া এটা এটাকৈ ওলাই আহিছে জুবিন দাৰ মহানুভৱতাৰ কাহিনী। গতিকে সঁচা কাৰণ নজনাকৈ সমালোচনা কৰা ভুল হৈছিল। এতিয়া হয়তো সকলোৱে এই ভিডিঅ' চাই অনুভৱ কৰিব পাৰিব। জুবিন দাৰ মহানুভৱতাৰ কাহিনীটো সকলোকে শ্বেয়াৰ কৰি জানিবলৈ সহায় কৰিব।
আৰু আপোনালোকৰ মতামত কমেণ্টত দিবলৈ নাপাহৰিব। যদিহে ভিডিঅ'টো ভাল লাগিল এটা লাইক কৰিব, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু আমাৰ